নমস্কাৰ। বিহুবলীয়া ৰাইজক পংকজ দলানীৰ নমস্কাৰ। আজিৰ ভিডিঅ'টোত বিহুবলীয়া ৰাইজ এই শব্দটোৰ ওপৰতেই আলোচনাটো কৰিব বিচাৰিছোঁ। ৰাতিপুৱা সুন্দৰ ভিডিঅ' এটা দেখিলোঁ। ভিডিঅ'টো আপলোড কৰিছিল আমাৰ বিশ্বনাথ চাৰিআলিৰ ডক্টৰ দিলীপ কুমাৰ ভূঞা ডাঙৰীয়াই, মোৰ দাদাসমূহ। তেখেতৰ ভিডিঅ'টোত কৈছিল যে বিহুবলীয়া ৰাইজ এই শব্দটো দৰাচলতে বৰ শুৱলা নহয়। বলীয়া মানেতো পাগল, বিহু মানে বুজি পাওঁ, বলীয়া মানেতো বুজি পালোঁ পাগল বুলি। ৰাইজ তাৰমানে পাগল ৰাইজ, শব্দটো বৰ ভাল নুশুনি, শুৱনি নুশুনি। কিন্তু এই তেখেতৰ ভিডিঅ'ত শেষত তেখেতে কৈছে যে যদি ৰাতি 2টা বজাত কোনো এটা অনুষ্ঠান পৰিৱেশন হৈ আছে, পৰৱৰ্তী আৰু 4-5টা অনুষ্ঠান আছে, দৰ্শকে গীজ মাৰি আছে, একদম গীজাই আছে, দৰ্শকে তেওঁলোকে ছিংগাৰৰ লগত নাচিছে, নৃত্যশিল্পীসকলৰ লগত নাচিছে, গাইছে, মানে ফূৰ্তি কৰিছে, তেতিয়া বাৰু এটা শব্দ যদি ব্যৱহাৰ কৰা হয়, হে বিহুবলীয়া ৰাইজ অপেক্ষা কৰক, পৰৱৰ্তী শিল্পী আমাৰ অমুক, তেতিয়া কথাটো শুনিবলৈ বৰ মিঠা লাগে, ভালো লাগে। কিন্তু বিহুৰ আৰম্ভণিতে গধূলি 6 বজাতে যদি কোনোবাই কয় সেই বিহুবলীয়া ৰাইজ, ভাল নালাগে। কিন্তু উত্তৰটো মোৰ জনা আছিল। লগে লগে মই দাদালৈ তেখেতৰ মেছেজত পঠিয়ালোঁ যে দাদা কথাটো এনেকুৱা আহে, তেতিয়াহ'লে এই কথাটোৰ বিহুবলীয়া ৰাইজ এই শব্দটোৰ যদি আমি পম খেদি যাওঁ, তেতিয়া আমি উভতি যাব লাগিব ইংৰাজীৰ বছৰৰ 1931লৈ। তেতিয়া লতাশিল পথাৰত প্ৰথমবাৰৰ বাবে সমূহীয়াভাৱে বিহু উদযাপন হৈছিল। এনে মানুহে গম পায়, সকলোৱে গম পায় যে মঞ্চ বিহু 1952 চনত লতাশিল খেলপথাৰত হৈছিল বুলি এইটো সৰ্বজন বিদিত, আমি সকলোৱে জানো। কিন্তু আচলতে নহয়, লতাশিলত ৰাজহুৱা বিহু 1931 চনত আৰম্ভ কৰিছিল, আৰু সেইটো আৰম্ভ কৰিছিল একতা সভাই। তাৰ পৰৱৰ্তী 20 বছৰ নে 21 বছৰৰ পিছত 1952 চনত লতাশিলত মঞ্চ বিহু হয়। যেতিয়া 1931 চনৰ সময়ত হয়, তেতিয়া হয়তো সেই ৰাইজক সম্বোধন কৰোঁতে তাৰে যিখিনি বিষয়ববী আছিল, তেওঁলোকে হয়তো এই ধৰণৰ শব্দ এটা ব্যৱহাৰ কৰিছিল। কাৰণ সেইখিনি সময়ত লোকে লোকাৰণ্য হৈ পৰিছিল আপোনাৰ লতাশিল পথাৰত। তেতিয়া লতাশিল পথাৰ আছিল, পৰৱৰ্তীকালত এই লতাশিল খেলপথাৰ হ'ল। লতাশিল পথাৰত লোকে লোকাৰণ্য হৈ পৰিছিল। হয়তো মানুহক সম্বোধিয়েই, ৰাইজক সম্বোধন কৰিয়েই শ্ৰদ্ধেয় বিহুবলীয়া ৰাইজ এই শব্দটো ব্যৱহাৰ কৰিছিল। তাৰপিছত মালিগাঁৱতো হৈছিল। মালিগাঁৱতো 1955-56 মানত ৰাজহুৱা বিহুৰ অনুষ্ঠান হৈছিল। মঞ্চ বিহু নাছিল তেতিয়া, সেইটো 55-57ৰ ভিতৰত হ'ব। কিন্তু এই শব্দটোৱে মানে প্ৰসাৰ পায় যেতিয়া মালিগাঁৱত 1959-60 হ'ব, মালিগাঁৱত মঞ্চ বিহু আৰম্ভ হ'ল। তেতিয়া মালিগাঁৱত কবি, সাহিত্যিক আৰু ক্ৰিটিক, বিহু জনা মানুহৰে ভৰি থকা, গুণী জ্ঞানী মানুহৰ এখন বাসস্থান মালিগাঁও। অসমৰ কবি, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, হয়নে, ভূপেন হাজৰিকাৰ সহচৰ, স্বনামধন্য অসম সন্তান ৰত্ন ওজাদেৱে যেতিয়া মঞ্চত কথা কয়, আমি কথাবোৰ শুনিহে থাকোঁ, খুব ভাল লাগে। এজন ঘোষক হিচাপে তেওঁৰ এই গুণটো কিন্তু ভীষণ ধৰণে এটা ডাঙৰ গুণ আছিল। তেওঁ কথাৰ মাজেৰে দৰ্শকক বান্ধি ৰাখিব পাৰিছিল। আৰু মই প্ৰায়ে শুনিছিলোঁ ৰত্ন ওজা ছাৰে বিহুত ঘোষণাবোৰত প্ৰায় এই শব্দটো ব্যৱহাৰ কৰিছিল, বিহুবলীয়া ৰাইজ। প্ৰায়ে ৰত্ন ওজা। পিছত গুৱাহাটীত লাহে লাহে বিহুবোৰ বাঢ়িব ধৰিলে, বিভিন্ন জেগাত বহুকেইখন বিহু হ'ল। লাহে লাহে এই মঞ্চ বিহুবোৰ গুৱাহাটী পাৰ কৰি গুৱাহাটীৰ ওচৰে পাজৰে লাহে লাহে গোটেই অসমখন বিয়পি পৰিল। এই মঞ্চ বিহুখন গোটেই অসমখন বিয়পি পৰাৰ লগে লগেই বিহুবলীয়া ৰাইজ শব্দটো অসমৰ ঘোষক, ঘোষিকা, সম্পাদক, সম্পাদিকা, গায়ক, গায়িকা সকলোৱে ব্যৱহাৰ কৰিব ল'লে। মোৰ শলাগো লৈছোঁ মই ডক্টৰ দিলীপ কুমাৰ ভূঞা ডাঙৰীয়াক,
যে তেওঁ এটা ধুনীয়া শব্দ এটা তেওঁ ব্যৱহাৰ কৰিলে যে কিয়, আৰু মোৰো জনা আছিল কথাটো কিয়, আৰু তেখেতক মেছেজত দিলোঁ, কিন্তু তেখেতক মেছেজ দিলোঁ যদিও সেই মেছেজটো আপোনালোকে আৰু সকলোৱে নেদেখিব। মই ভাবিলোঁ নহয়, এই ধুনীয়া কথাটোৰ ওপৰত এটা ভিডিঅ' হোৱা উচিত, আৰু মই এইটোৰ কাৰণে থেংকছ দিছোঁ আমাৰ দাদাসমূহ ডক্টৰ দিলীপ কুমাৰ ভূঞা ডাঙৰীয়াক। পৰৱৰ্তী কালত এনেকুৱা ধৰণৰ শব্দৰ ওপৰত আপুনি আৰু কিছুমান কথা ক'ব, ময়ো চেষ্টা কৰিম ধুনীয়াকৈ সেই শব্দবোৰৰ যদি মোৰ অধ্যয়ন থাকে, সেই বিষয়ত যদি মই অধ্যয়ন কৰি থাকোঁ, মই তাৰ উত্তৰবোৰ দিম। সকলোকে ধন্যবাদ, বিশেষকৈ দিলীপ কুমাৰ ভূঞা ডাঙৰীয়া ছাৰক ধন্যবাদ, নমস্কাৰ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। অসমৰ বিহু মঞ্চবোৰ কেতিয়াৰ পৰা ৰঙীন হ'ল, অসমৰ মঞ্চত ঘোষক ঘোষিকাসকলে মঞ্চৰ ওপৰত কেতিয়াৰ পৰা মানে এনাউন্সমেণ্ট কৰিবলৈ ধৰিলে, অসমৰ গায়ক গায়িকাবোৰে নাচি বাগি কেতিয়াৰ পৰা অসমত বিহু মঞ্চবোৰত সাংস্কৃতিক অনুষ্ঠানবোৰত নিজৰ অনুষ্ঠানবোৰ পৰিৱেশন কৰিব ধৰিলে, এনেকুৱা বহু কথা মানে মোৰ জীৱনত মই দেখা মোৰ অভিজ্ঞতাৰ পৰা সেই কথাবোৰ ক'ম। আপোনালোকৰ ভাল লাগিব নিশ্চয়, নজনা বহুত কথাই আহিব। আগলৈ আকৌ লগ পাম। ধন্যবাদ।